বন্ধু বান্ধৱীসকল, আজি এনেধৰণে বনাব লৈছোঁ। বৰ গৰমো পৰিছে। বিলাহী দুটা ৰুকি লৈছোঁ, পিঁয়াজ দুটা ৰুকি লৈছোঁ আৰু চয়াবিনহে একেবাৰে সৰু সৰু কৰি কাটি লৈছোঁ। এনেধৰণে আজি বনাম। ইয়াতে দিম আদা নহৰুখিনি। এতিয়া দি দিম পিঁয়াজখিনি। ধনিয়া গুড়া চামুচ দিলোঁ, জিৰা গুড়া, পিচি লোৱা বিলাহীখিনি দিলোঁ। এতিয়া পানী অলপ দিম। তৰকাৰীখন বনোৱা হ'ল দিয়ক। পিঁয়াজ আৰু বিলাহীৰ তৰকাৰী লগত লৈছোঁ শুকান ৰুটি। এনেকৈ আজি সাজ এনেধৰণে মিলাই দিলোঁ